অ পিলু ক'ত যাৱা ইদিচোন কি হল ইদি শুনি যা তো কিয় মাতিলি ক ইমান খৰধৰ কৰি ক'ত যাই আছা বিজুৰ দোকানত যাই আছো মই কিয় যাই আছা বিজুৰ দোকানত তুই শিখৰ আনবা যাই আছো মই পুৱাই পুৱাই তুই শিখৰ আনবা যাৱা পুৱাই পুৱাই আছে তো এখন 7টা বাজিল ৰাতিপুৱাৰ পৰা শিখৰ খাব পৰা নাই মোৰ মাথাই হেং মাৰি আছে বা তোৰ ইমান শিখৰৰ নিচা তাৰ কাৰণেতো মই বিজুৰ দোকানত যাই আছিলো বান্দৰ চোৱা তাৰ কাৰণে তুই পুৱাই পুৱাই বিজুৰ দোকানত যাই আছিলি তই কি জানিবি শিখৰৰ মূল্য একে থাপৰে গাল লাল কৰি দিম তোৰ মোক ডাইলগ মাৰবা আহিছে সি যেনিবা নাখায় ফালতু চোৱা তুই মোক শিখৰ খাৱা দেখা পাইছে নেকি মইয়ে যেনিবা ছাগলৰ নিচিনা চবাই থাকো শেখৰ কেপি মই নাখাং তো মই খাং বাবা বাবা পোৱালীবিলাকে শেখৰ কেপি খায় তুই কি পোৱালি নেকি শেখৰ কেপি খাৱা ঘৰত নাই ভাং ভাজবাৰ খোলা তুই মোক বাবা খাৱাৰ কথা কোৱা দে হ'ব দে বাদ দে তোৰ ফকতীয়া লেকচাৰ মোৰ শেখৰ খাবা নাপাই খৰন্তি হৈছে মই যাং হ'ব দে যা তুই হেল্ল' ক'ত গলি তই পিলু মা মই বিজুৰ দোকানৰ পৰা ঘৰত যাই আছো আহে পটাপট কিয় মা গৰুকেইটা কাইলৈ যাব বাবা নাই নেকি নাপাং মই গৰু চৰু লৈ যাবা কি কৰিলি তই আহিবি না নাহা মই গৰু চৰু দিবা নাপাং ভাত খাবা আহিবি আজি দিন ভাল কৰি যাই আছো দে সোনকালে আহিয়া গৰু লৈ যা নাহিলে তোৰ আজি ভাত নাই আৰু ভাতৰ সলনি টোপালি টোপালি কোব খাবি যাই আছো পিলু আহামিনি মই গৰুকেইটাক অলপ চাং মা অ মা মা কি হল ক'ত আছে গৰুকেইটা ঘৰৰ পিছফালে আছে যা তাহলে মই যাই চাং 1 মিনিট কি হল আৰু বিছনাৰ তলৰ পৰা 10 টকা লৈ গৈছে না লৈছো কি কৈছা তই 10 টকা নকং জানো দে মই তই কি কৰিছা জানা যদি কিয় সুধবা লাগে আৰু বান্দৰ মুখা তই কি কলি 10 টকা লৈ যাই তোৰ বিজুৰ দোকানত শিখৰ খাৱা তক বাপেৰে আহক আজি সন্ধিয়া চুপচাপে যা আৰু গৰু দিয়া নহলে আজি সন্ধিয়া ধুপালি পিঠা খাবি তই নিজে মাৰা কাৰণেহে টোপালি পিঠা খাং গৰুকেইটাক লৈ যা এখন যাই আছো দে